নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি কেইটামান কথাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ যে আজি আমাৰ বিজনীত কেণ্ডিডেট নিজেই আছিলে আৰু মই নিজেই বহুত জাত ঘূৰিছিলোঁ। কথাটো হ'ল যে কিছুমান বিষয়ত আমি ক্লেৰিফিকেশ্যন কৰিব বিচাৰিছোঁ। বিশেষকৈ আপোনালোকে জানে যে ইয়াত যিটো আমাৰ BPF বা বিজেপি কেম্পেইন, তেওঁলোকে এনে দেখাত নিজৰ মাজত লাগি আছে যে ভিতৰে ভিতৰকৈ তেওঁলোকে এটা কাম কৰিছে যে তেওঁলোকে নিশ্চিত হৈছে ইয়াৰ যিসকল আমাৰ শুভাকাংক্ষী সমৰ্থক আছে তেওঁলোকে ভোট নিদিয়ে, তাৰ কাৰণে কেইটামান পলিচি লৈছে। প্ৰথমতে বহু ঠাইত ভুৱা অৰুণোদয় ফৰ্ম বিলাইছে। আমি ৰাইজক কৈছোঁ যদি কোনোবা এনেকুৱা ধৰণৰ অৰুণোদয় ফৰ্ম বিলা মানুহ আছে তেতিয়াহ'লে তেওঁলোকক ধৰি মেলি পুলিচক গতাই দিয়ক আৰু ইলেকশ্যন কৰ্ডত কণ্ডাক্ট গাইডলাইন কৰিছে। দ্বিতীয়তে এইবাৰ অৰুণোদয় সকলোৱে পাব বাধ্য, কাৰণ চৰকাৰে ইতিমধ্যে অৰুণোদয় দিয়াৰ নামত 1000 কোটি টকা নাবাৰ্ডৰ পৰা ধাৰ লৈছে। দ্বিতীয়তে আমাৰ বিধায়কে আদি কিছুমান লোকে ৰাইজক বুজাইছে যে নৱশৰণীয়া ছাত্ৰ থাকিলেতো আমি নিজেই ভোট দিলোঁহেঁতেন, আমি নিজেই থাকিলোহেঁতেন, তেওঁ যেতিয়া নাই গতিকে ইয়াত আৰু প্ৰশ্নই নাহে। মই এই ক্ষেত্ৰত এটা কথাই কৈছোঁ যে আমি এতিয়াও আছোঁ, ভোটটো নৱশৰণীয়া নামতে হ'ব, টৰ্চ লাইটতে হ'ব, কিন্তু কেণ্ডিডেট বিনিতা ডেকা থাকিব। আমি জানো যে বিনিতা ডেকা থাকিলেও পাৰ্লিয়ামেণ্টত আমাৰ ৰাইজৰ বিৰুদ্ধত কথা বা পলিচি মেকিংটো বন্ধ হৈ যাব। আৰু এইটো কথাও আমি কৈছোঁ, বহুত ৰাইজে আমাক নিজেই কৈছে যে আচলতে পদুমৰ বিকল্প ট্ৰেক্টৰ হ'ব নোৱাৰে, টৰ্চ লাইটৰ বিকল্প ট্ৰেক্টৰ নাঙল হ'ব নোৱাৰে, এই কথাটো ৰাইজে কৈছে। মই ৰাইজৰ যিখিনি বক্তব্য সন্মান জনাইছোঁ। ইতিমধ্যে আমাৰ ৰাইজে কোনো আদেশ নিদিয়ে। কিছুদিন তেওঁলোকে দুখত ম্ৰিয়মান হৈ আছিলে, আজি যেতিয়া আমাক নিজে দেখিছে, প্ৰথমতে বিৰোধী যিটো প্ৰচাৰ আছিল যে নৱশৰণীয়া নাই, হীৰাখনীয়া নাই, সেইটো ইতিমধ্যে বন্ধ হৈ গৈছে বা বন্ধ হৈ যাব। দ্বিতীয়তে তেওঁলোকে আকৌ সেইটোকে পলিচি বনাই অলপ কৌশলগত ডাইভাৰ্ট কৰা হৈছে যে মই ভাবোঁ এইটো কেঞ্চেল হ'ব। মই আপোনালোকৰ যদি ৰাইজক এইটো কথাই জনাইছোঁ, আপোনালোকে যিখিনি ঐতিহাসিক দায়িত্ব পালন কৰিছে তাৰ কাৰণে ধন্যবাদ। ৰাইজে আমাক কৈছে যে আমি বিজেপি কৰোঁ, EPPL কৰোঁ, BPF কৰোঁ, কিন্তু ডাঙৰ কথা নহয়, কিন্তু ভোটটো টৰ্চ লাইটত যাব। মই আপোনালোকৰ সিদ্ধান্ত সন্মান জনাইছোঁ। অহা 7 তাৰিখে যোৱা 14 চনত যদি কোনোবা 2-এজনে ভোট দিয়া নাছিল, এইবাৰ যাতে তাতকৈ বেছি ভোট দিয়ে, কাৰণ এইবাৰ আকৌ এই 24-ৰ পৰা নতুন এটা যুগ আৰম্ভ হ'ব। কাৰণ চলে বলে কৌশলে তেওঁলোকে হীৰাখনীয়াক ইলেকশ্যন খেলাৰ পৰা বাৰণ কৰিছে, কিন্তু আমি জানো যে বিনিতা ডেকাক তেওঁলোকে ৰোধ কৰিব নোৱাৰে। আৰু যদি বিনিতা ডেকা নাথাকিলহেঁতেন ইয়াত হয়তো ইলেকশ্যনে নহ'লহেঁতেন, বাকীবিলাক চাৰেণ্ডাৰ কৰিলেহেঁতেন আৰু ধুনীয়াকৈ EPPL জিকি গ'লেহেঁতেন। কাৰণ আপোনালোকে জানে যে ইয়াত তেওঁলোকে নিজৰ মাজত আজি দেখিব মিটিঙত, আজিও আমাৰ হাজৰিকাদেউ আহিছিলে, BPF EPPLৰ মাজত মানে তেওঁলোকে কাজিয়া লাগি আছে। এইটো ৰাইজক দেখাৰ কাৰণে আচলতে, কাৰণ আপোনালোকে নিজে দেখিছিলে এছেম্বলিত তেওঁলোকে একেলগে বহি, একেলগে খায়, একেলগে শুৱে আৰু একেলগে ভোট দিয়ে, একেলগে আইন কানুন বনায়। আজি আকৌ MP ইলেকশ্যনত তেওঁলোকে কি কৰিছে, নিজৰ মাজত কাজিয়া দেখাইছে। এইটো কেৱল ৰাইজক দেখাৰ কাৰণে। গতিকে মোৰ বিনম্ৰ অনুৰোধ, ৰাইজে যাতে এই ভেলকিবাজিত ভুল নকৰে। মই কেইটামান মাত্ৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ। বহুত কিছুমানে কৈছে আমাৰ পৰম্পৰা ডাঙৰ হৈছে, নৱশৰণীয়া হ'লেও ৰাজনৈতিকভাৱে শ্বহীদ হ'ল। আমি ভাই 10টা বছৰ ৰাইজে MP বনাইছে, তুমিতো 4টা বছৰ পূৰা কৰিলা, তুমি নেক্সট 5 বছৰ আৰু জিকি দেখুওৱা। আৰু মই সেইকাৰণে চেলেঞ্জ কৰিছিলোঁ, তুমি MP খেলা, নৱশৰণীয়াক পিছ দুৱাৰেদি চুৰি মাৰাতকৈ যদি MP খেলি আমাক হাৰাব পাৰিলেহেঁতেন, তেতিয়া ৰাইজে বীৰ বুলি সন্মান দিলেহেঁতেন। যে নৱশৰণীয়াৰ বুকুত চুৰি মাৰি দি যদি ভাব যে নৱশৰণীয়াক ৰাজনীতি চুৰি কৰি, এইটো ভুল কথা। আজি কৈছে যে নৱশৰণীয়াই কি কৰিছে। মইতো কেতিয়া কোৱা নাছিল ছুইজাৰলেণ্ড বনাম বুলি, আপোনালোকে কৈছে ছুইজাৰলেণ্ড বনাম বুলি। আমাৰ বহুতেই ভাবিছিল, কাৰণ বাহিৰত যোৱা, ছুইজাৰলেণ্ডত যোৱাৰ আমাৰ টকা পইচা আৰ্থিক অৱস্থা ভাল নহয়। আপোনালোকে ছুইজাৰলেণ্ড বনালে আমিও বৰফত সাঁতুৰিলোহেঁতেন, আৰু বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন। আৰু আমাৰ যিসকল BJP কৰ্মী শুভাকাংক্ষী, মই তেওঁলোকো কৈছোঁ, হয় BJPৰ প্ৰতি ৰাইজৰ বহুত আশা আছিলে, কিন্তু ইয়াত BJP কেণ্ডিডেট নাই, এলায়েন্স আছে। আমি জনামতেতো আমাৰ দৰং ওদালগুৰিত বড়োসকলে EPPL থকাৰ পিছতো ভোটটো BJPক নিদিলে, কাৰণ বড়োসকলে জানে যে BJPক ভোট দিয়া মানে কি হ'ব পাৰে। আমি এই কথাটো কৈছোঁ যে আপোনালোকে BJPৰ আমাৰ নেতাসকলে ইয়াত আহি কৈছিলে যে আপোনালোকক সম অধিকাৰ দিয়া হ'ব, মাটিৰ অধিকাৰ দিয়া হ'ব। 15,000 মাটি পাট্টা হ'ল, কেইখন আপোনালোকে আমাৰ ৰাইজক দিলে। গোৰ্খালীসকলক তেওঁলোকে
প্ৰত্যেকটা ক্লাছ বনাম বুলি ভুৱা এখন নটিফিকেশ্যন ওলাইছিলে কেইজন গখালি প্ৰত্যেকটা ক্লাছ হ'ল আমাৰ আদিবাসী ৰাজবংশীসকল অভিভুক্ত গোৱালপাৰা জিলাত প্ৰত্যেকটা ক্লাছ হয় কিন্তু বৰপথাৰৰ পৰা SSBI আহি নিজৰ ঘৰৰ গাছ উঠাই লৈ গৈছে আমাৰ ফেৰেংগা চেলাসকলে কি কৈছে অকল গাছেই নহয় তোমালোকৰ তামোলো পাইলে কাৰণ এইটো ফৰেষ্টৰ মাটিত আপোনালোকৰ মাটি অথচ তেওঁলোকে প্ৰত্যেকটা ক্লাছ আমাৰ কচুগাঁৱত তাত কি হৈছে তাত এই যে সাধাৰণ গাছৰ ঠাল ঠেঙুলি অনা আমাৰ যিসকল সাধাৰণ শ্ৰমিক আছে আদিবাসী তেওঁলোকৰ ঠেলা গাড়ী ভাঙি চিঙি পেলাই দিয়া হৈছে তেওঁলোকক ধৰি লৈ যোৱা হৈছে তাত হেনো আমাৰ ললিত হেমব্ৰম ডাঙৰীয়া অৱৰ সভাপতি ললিত হেমব্ৰম কোৱা মতে তাৰ এজন ইপিবলৈ ভিজিট দিছে মানে আদিবাসী মানুহৰ প্ৰায় 35 বিঘা মাটি একো ডকুমেণ্ট নোহোৱাকৈ তেওঁলোকৰ নিজৰ নামত কৰি লৈছে য'ত আমাক মাটি দিম বুলি 80টা মাটি দিব নোৱাৰিলে য'ত আমাক চাকৰি দিম বুলি 600 চাকৰি ফৰেষ্টৰ হ'ল এটাও চাকৰি নিদিলে য'ত অৰুণোদয়ৰ নামত আপোনালোকে ভেকভাৱনা কৰিব লগা হৈছে তাৰপিছত আকৌ আপোনালোকে কি ক'ব কি কোন হাঁহত কয় যে আপোনালোক ভোট লাগে আমাক কচাৰীসকলক আপোনালোকে ক'লে যে আপোনালোকৰ মানে আমি ST বনাই দিম আদিবাসীসকলে ST বনাই দিম ইমান বছৰ আপোনালোকে 10 বছৰ ST বনাব নোৱাৰিলে আজি আমাৰ বিটিআৰ চুক্তি হ'ল 500 কোটি দিম বুলি ক'লে আপোনালোকে মাহ পুৰা নহওঁতে 500 টকা 500 কোটি দি দিয়ে কিন্তু আদিবাসীসকলক ক'লে যে বছৰত 200 কোটি টকা দিম আপোনালোকে 1 কোটি টকাও নিদিলে গতিকে এনেধৰণৰ অন্যায়ৰ পিছত আপোনালোকে কি সাহস আছে নৈতিক সাহসত আপোনালোকে ইয়াত ভোট খোজাৰ কাৰণে আহিছে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে BTCৰ আমাৰ অবৰ ৰাইজক অলপ শান্তিত থাকিবলৈ দিয়ক আপোনালোকে নিজে ষ্টেট চৰকাৰ বনাইছে এছেম্বলিত আপোনালোকৰ একেলগে আছে আপোনালোকে BTCত একেলগে চৰকাৰ বনাইছে তাৰপিছত আকৌ MPটো চকু আজি কিছুমানে কৈছে MPক বোলে জেলত বহাই দিব মইতো কৈছোঁহে যে ৰাইজৰ কাৰণে ককাজাৰ ৰাইজে BTC ৰাইজৰ কাৰণে আমি জেল নহয় গুলি খোৱাৰ কাৰণে প্ৰস্তুত আছোঁ আজি তেওঁলোকে কিছুমানে কৈছে যে নৱসেনা 10 বছৰ ভুৱা মানে MP হ'ল হা আমাৰ খৰা প্ৰজন মহন্তও কৈছে লেঙৰা প্ৰজন মহন্তই যে আচলতে নৱসেনা চাৰ্টিফিকেট কোন দিছিলে মই লৈছিলোঁ নেকি তেওঁলোকে দিছিলে আজি কৈছে দুখন চাৰ্টিফিকেট কিছুমানৰ হাতত 3খনকৈ চাৰ্টিফিকেট আছে কাৰণ আপোনালোকৰ সিদ্ধান্ত আছে চৰকাৰৰ সংগঠনবিলাকৰ সিদ্ধান্ত আছে যে দাস ডেকা শৰণীয়া কছাৰী লেখা চৌধুৰী মহিলা মহলাই লেখাসকলে কেতিয়াবা কছাৰী কেতিয়াবা বড়ো কছাৰী কেতিয়াবা ৰাভা হৈছে চাৰ্টিফিকেট লয় ঠিক আছে আপোনালোকে মোক জেলত ভৰালে এই যে আপোনালোকৰ 4বাৰ MP আছিল ৰত্নেশ্বৰ বসুমতাৰী ধৰণীধৰ বসুমতাৰী তেওঁতো পঢ়ি থকা সময়ত ধৰণীধৰ সৰুকোচ আছিলে MLA সমাৰ হ'লতো ধৰণীধৰ দাস 4বাৰ MP হ'ল ধৰণীধৰ কছাৰী তে স্বৰ্গৰ পৰা তেওঁলোকক আপোনালোকে জেলত সোমাব সেইকাৰণে কৈছোঁ যে BTC ৰাইজক বুৰ্বক বনাই লাভ নাই আমাৰ কোনোবা 2-1জন জাম্বাই হয়তো নৱসেনা ক'ব পাৰে যে ট্ৰাইবেল নহয় বুলি কি আমি বড়ো কছাৰী নহয় বুলি আমি কি আমি ব্ৰাহ্মণ হৈ যাম আমি কিবা কলিতা বৈশ্য হৈ যাম আমাৰ কি চেহেৰা সলনি হৈ যাব সেইকাৰণে এইবিলাক কথা কোৱাৰ কোনো প্ৰয়োজন নাছিল যদিও আজিৰ পৰিপ্ৰেক্ষিতত ৰাইজে জনা দৰকাৰ তাৰ কাৰণে মই কৈছোঁ মই সেইকাৰণে কৈছোঁ যে চেলেঞ্জ কোকৰাঝাৰ সমষ্টিত বিনিতা ডেকাক আমি বা ৰাইজে জিকাব এইটো কোনো সিদ্ধান্ত ইফাল সিফাল নহয় আৰু মই বিজনী ৰাইজক কৈছোঁ যে শ্ৰীৰামপুৰৰ পৰা একদম বাক্সালৈকে সকলো ৰাইজ ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে প্ৰথমতে তেওঁলোকে অলপ ঘাবৰিছিল বা তেওঁলোকে অলপ হতাশ নিৰাশ হৈছিল যে নৱসেনা নহ'লে আমাৰ কি হ'ব এতিয়া গম পাইছে নৱসেনা নহ'লেও নৱসেনা কেণ্ডিডেট আছে অৱৰৰ কেণ্ডিডেট আছে তেওঁ হ'ল ইঞ্জিনিয়াৰ বিনিতা ডেকা তেওঁ চিম্বল টৰ্চ লাইট আৰু যেতিয়া আপোনালোকে টৰ্চ লাইটৰ বুটাম টিপিব আপোনালোকে জানিব আপোনালোকৰ নৱসেনাতে ভোটটো আহিব ধন্যবাদ চাওক আচলতে এইসকল লোকে উৎফুল্লিত হৈছিল যে নৱসেনা নাই এতিয়া কোনেই বচাব সেইকাৰণে তেওঁ আচলতে পলিচি লেভেল তেওঁলোক উৎসাহিত হৈ কিনে কামটো কৰিছে আৰু আমাৰ 2-4জনে হয়তো ভুলি গৈছিল যে বিগত সময়বিলাকত কুকলুঙৰ পৰা বৰপথাৰলৈকে একেবাৰে বল্লমগুৰিলৈ কি হৈছিলে আমাৰ নৰসিংবাৰীৰ পৰা একেবাৰে বালাপাৰাৰ পৰা চেৰফাংগুৰিৰ পৰা বেংতলৰ পৰা আদি কৰি একেবাৰে গোসাইগাঁৱলৈ কি হৈছিলে কিন্তু আজিৰ এই পৰিস্থিতিৰ পিছত সেই মানুহসকলে আকৌ ভাবিছে যে হয় যদি নৱসেনা নাথাকে যদি আমাৰ MP নাথাকে তেতিয়াহ'লে আকৌ এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাৰ এইটো আগজাননী কাৰণ এইসকল লোক এইবিলাক কৰিয়ে অহা মানুহ আজি চাওক ফেৰেংগাই আজি আমাৰ ইয়াতে জেহৰুল সকলে কৈছিল যে আপোনালোকক
কি হৈছিল যে আমাৰ মাটিখিনি নামজাৰি কৰি দিয়ক। তেওঁলোকে কি কৈছে যে দৰকাৰে ভোটেই নালাগে, আমি মাটি কিন্তু এক চিলা মাটি নামজাৰি নকৰোঁ। তাৰ কাৰণে 15,000 মাটিৰ পাত্তা দিলে, এজনো বাকীবিলাকো নিদিলে। যোৱাকালি কিন্তু চালেকাঠিত যাই কেনে ফেৰেংগাই কৈছে, ৰাইজে সমস্যাৰ কথা কৈছে যে মছজিদৰ মানে কি কয় আধুনিকৰণ কৰিলে, কৈছে হৈ যাব, এইটো ঈদগাহ ময়দানৰ কাম আছে, কৈছে হৈ যাব, মাটিৰ পাত্তা হৈ যাব কৈছে। মানে এইবিলাক তেওঁলোকৰ ৰাজনৈতিক ভেলকিবাজি, আৰু তেওঁলোকে কেৱল মানুহক বিভ্ৰান্ত কৰি গৈছে। কিন্তু এটা কথা ঠিক, ৰাইজক এক চিলা মাটিও নিদিয়ে, তেওঁলোকে একোৱেই নকৰে, কেৱল ভোটটো লাগে। আপোনালোকে দেখিছে, আমি দুখ লাগিছে, CMক মানে একেবাৰে এনেকুৱা কৰি পেলাইছে, মানে গলিয়ে মিটিং, হয় নহয়? আজি তেওঁলোকে যদি ইমানে ছুইজাৰলেণ্ড বনাইছিলে, কেলেই CMক আনিব লগা হ'ল? আজি বিজেপিৰ ভোট আশাত কেলেই ৰৈ আছে তেওঁলোকে? মই সেইকাৰণে প্ৰমোদ ডাঙৰীয়াক আগতে ছাজেষ্ট কৰিছিলোঁ যে তুমি যদি ৰাজনীতি কৰা গোটেই ৰাইজক লৈ কৰা, কাৰণ ইয়াত কোনো বিদেশী কোনো বাংলাদেশী নাই। ইয়াত এইসকল মানুহ 2004 চনৰ আগতে অহা মানুহ। এওঁলোকে ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক নিজৰ মাটি সম্পত্তিৰ অধিকাৰ তেওঁলোকে সংবিধানে দি থৈছে। গতিকে নৱসেনাই যদি এইটো কোৱাৰ কাৰণে আপোনালোকে অৱৰোধ কৰা বুলি কয়, আপোনালোকে যিটো কৰিছে সেইটো কি কৰাব লাগিব? এইটো SSBটো নাজানে এইবিলাক। SSB হ'ল এটা ভাৰতীয় সংস্থা, তেওঁলোকে এইবিলাক বেছি কথা নাজানে। তেওঁলোকৰ ডিউটি হ'ল বন বা কিবা প্ৰটেকশ্যন কৰা। তেওঁলোকে নাজানে এইখিনি যে ৰাজনৈতিকখিনি প্ৰটেক্টেড ক্লাছ, ইহঁতে যে আজি নহয় বছৰ যুগৰ পৰা ইয়াতে আছে। আজি আমাৰ বড়ো ভাইসকল ট্ৰাইবেল হোৱাৰ কাৰণে তেওঁলোকৰ 5 বছৰ হ'লেও তেওঁলোকে পাত্তা পাব, তেওঁলোকে ইলেক্ট্ৰিচিটি পাব, তেওঁলোকে আজি বহুত জেগাত গৈছে, বাকীবিলাকে নাপায়। এই ধৰণৰ অন্যায়টো হ'ব নালাগে। আৰু এইটো হোৱাৰ কাৰণ এইটোৱে কৈছে যে আমাৰ NDB যিসকল চাৰেণ্ডাৰ আছে, তেওঁলোকৰ মাজেৰে বহুতক ফৰেষ্টত তেওঁলোকে কেজুৱেল বা কণ্ট্ৰেক্সুৱেল তেওঁলোকে চাকৰিবিলাক দি থৈছে। আৰু সেইসকল লোকে হয়তো বহুতে নিজৰ আগৰ যিটো স্বভাৱটো সেইটো পাহৰি যোৱা নাই, যাৰ কাৰণে তেওঁলোকে ভাবিছে হীৰা বনে নাই যে তেওঁলোক কোনে বচাব পাৰিব, সেইকাৰণে এইখিনি কৰিছে। মোৰ পৃথ্বীৰাজ ডাঙৰীয়ালৈ মই শুভেচ্ছা থাকিল, সেই থাকিল। মই ভাবোঁ তেওঁ কমচে কম 6,000 ভোট পাব। আৰু ইলেকশ্যন জিকাত 6,000 ভোট কাফি নহয়, 6,000 ভোট কাফি নহয়। ইলেকশ্যন জিকাৰ কাৰণে 4 লাখৰ ভোট লাগিব। আৰু তেওঁ যদি জিকি যাব পাৰে, মই প্ৰথম গামোচাখন আন এখন মই পিন্ধাম। মই এই বিষয়ত আৰু বহুত বেছি কথা নকওঁ, কাৰণ সেই তেতিয়াৰ পৰিস্থিতি আজিৰ পৰিস্থিতি বহুত বেলেগ। যে হীৰা হৰ্ণিয়াৰ লগত যদি পৃথ্বীৰাজ ডাঙৰীয়াই নিজক তুলনা কৰে, হয় তেওঁক তুলনা কৰি মই ডাঙৰ কথা নহয়, তুলনা কৰিব পাৰে। কিন্তু তাৰ কাৰণে বাকী যিখিনি কথা দৰকাৰ আছে, যে সেইখিনি কিন্তু প্ৰয়োজন আছে। গোটেই কম্পনেণ্ট এটা ইলেকশ্যন জিকিবলৈ বহুত এনেকুৱা কম্পনেণ্ট দৰকাৰ হয়, যিটো হয়তো আজি পৃথ্বীৰাজ ডাঙৰীয়া হয়। তেওঁ এজন উঠি অহা তেওঁ যথেষ্ট চেলেঞ্জিং কামো কৰিছে, হয় নহয়? তেওঁক মানে হাগ্ৰামা মহিলাই আফচুৰ লগত বেলেঞ্চ কৰাৰ কাৰণে তেওঁক নিজৰ ৰজাও বনাইছে, হয় নহয়? কছাৰী ৰজাও বনাইছে। কিন্তু তাৰ মানে এইটো নহয় ৰাইজে তেওঁক গোটেইখিনি ভোট দিব। গতিকে মই ভাবোঁ তেওঁ হয়তো ক'ৰবাত হয়তো ৰাজনীতিৰ কাৰণত ক'ব পাৰে, বা মিছকেলকুলেশ্যন এটা ক'ৰবাত কৰিছে। গতিকে ইলেকশ্যন ৰিজাল্টটো দিয়াৰ পিছত আপোনালোকে গমেই পাব তেওঁ কিমান ভোট পায় আৰু কেণ্ডিডেট কোন জিকিব। আজিৰ দিনত বিনিতা ডেকাৰ বাহিৰে কোনো কেণ্ডিডেট নিজিকে। APPL BPF তেওঁলোকে 3 লাখ ভোট খৰচ কৰিব নোৱাৰে, মই আজিয়ে ক'লোঁ। আৰু কোকৰাঝাৰ ইলেকশ্যন জিকাৰ কাৰণে মিনিমাম এইবাৰ কম ভোট হ'লেও 4 লাখ ভোট লাগিব। গতিকে আমি ভাবিছিলোঁ যে 4.5 লাখ কমচে কম ভোট যদি আমি পাই যাওঁ, বাকীবিলাকে 2.5 লাখৰ আশে পাশে থাকি যাব, তেতিয়া আমি 2 লাখৰ ভোটত মাজত জিকিব পাৰিম। গতিকে আমি হয়তো 50,000 কাটি দিলোঁ, নৱন থাকিলে হয়তো 2 লাখ বা এনেকুৱা ধৰণৰ মাৰ্জিন থাকিলে গতিকে বিনিতা ডেকা মই ভাবোঁ 1,20,000 ভোটত জিকি যাব, ইয়াত কোনো সন্দেহ নাই। মই বেলেগ কথা নকওঁ। আমাৰ বহুত APPLৰ আমাৰ বহুত ক্লজ মানুহ 2-4 লগত আছে, তেওঁলোকে কৈছে যে এইবিলাক যে আহিছে আচলতে আমাক হাৰাবৰ কাৰণে জিকাবৰ কাৰণে আহিছে। এই কথা তেওঁলোকে সুধিছে, কাৰণ অলৰেডি যিবিলাক ষ্টেৰিং কমিটিত তাত আমাৰ বিজেপিৰ মূল মানুহখিনিয়ে নাই, বুজি পাইছে নাই? তেওঁলোকে অলপ বিজেপি APPLৰ সন্দেহ হৈছে। ইতিমধ্যে প্ৰায় এটা কথা ওলাইছে যে হয়তো এই ইলেকশ্যনৰ পিছত মানে কি কয় এইটো নাথাকিব। আৰু আমাৰ বিজেপিসকলে দেখিছে যে তুমি যেতিয়া তাতে বড়ো ভোটে দিবা ন APPL থকাৰ পিছত ওদালগুৰিত, ইয়াত তেওঁলোকৰ নৈতিক অধিকাৰ নাই, কেৱল এটা ওপৰৰ পৰা কিবা আহিছে, হয়নে নহয়? এনেকৈ কিবা জাক জমক কৰি কৈছে যে কিছুমানে কৈছে, মই কৈছোঁ যে APPLৰ যদি ইমানেই তাকত আছে, তো এই মোদীৰ নামত ভোট খোজা কি দৰকাৰ আছে? তোমালোকৰ নিজৰ চৰকাৰ আছে, হয় নহয়? উৰ্ষা বৰাক ক'ব পাৰিলেহেঁতেন যে উৰ্ষা বৰা মই এইখিনি কৰিলে, হয় নহয়? মিনিষ্টাৰ হোৱাৰ পিছত মই চিফ হোৱাৰ পিছত এইখিনি কাম কৰিলোঁ, হয় নহয়? সেইটো ক'ব পাৰিলেহেঁতেন। আৰু আমি কোকৰাঝাৰবাসীয়ে মোদী ডাঙৰীয়াক কৈছোঁ যে আপোনালোকে যিহেতু 400 চিট পাব, কোকৰাঝাৰ চিটটো কমিলেও একো নহয়। আমি এইখিনি কথাই কৈছোঁ, কোকৰাঝাৰ চিটটো কাৰণ ৰাইজৰ অধিকাৰৰ প্ৰশ্ন আছে, ৰাইজৰ জীয়াই থকাৰ প্ৰশ্ন আছে। আৰু চবেই জানে কোকৰাঝাৰ সমষ্টি যদি এবাৰ হেৰাব লাগে, সেইটো আৰু 100 বছৰ গৈ নাই, কাৰণ হীৰা হৰণীয়া ইয়াৰ পিছত আৰু ইমান সহজতে জন্ম ল'ব নোৱাৰে।